গুড মৰ্ণিং। এয়া দেহা আৰু মই ওলালোঁ নামঘৰলৈ। নামঘৰত ভাগৱত চলি আছে আৰু এয়া আহি পেলাই নামঘৰ পালোহি। নামঘৰ যিহেতু ঘৰৰ ওচৰতে আৰু আহি পাই পেলাই লাগি গ'লোঁ চাহ দিয়াত। যিহেতু নামঘৰৰ সেৱকী হিচাপে নামঘৰত কিবা এটা কৰিবলৈ পালে ভাল লাগে আৰু এনেকৈ কৰি ভাল পাওঁ। সেয়া চাহ দিয়াত লাগিলোঁ আৰু ভকতীয়া আজি মানে আমাৰ যিজন মেম্বাৰজনৰ আজি ভাগৱত পাঠ পাতিছে নামঘৰত দিনত আৰু ৰাতিলৈ ভাওনা হ'ব। আৰু এয়া নামৰ অন্তত ভাগৱত পাঠ আৰম্ভৰ আগতে প্ৰসাদ দিলে। আমাৰ ইয়াত এনেকৈ প্ৰসাদ দিয়ে আৰু এয়া এতিয়া সকলোৱে আমি প্ৰসাদ খাম। ইফালে দেহা দেখিছেনে বিস্কুট খাই আছে। ভাত পানী একো খোৱাই নাই, একো নোখোৱাকৈ আহিছে। আৰু ময়ো এইফালে এয়া চাহ খাই আছোঁ, লাল চাহ আৰু বিস্কুট। দেখিছেনে বহি আছোঁ। আজি গৰম বহুত দিছে। আপোনালোকৰ ফালে বতৰ কেনেকুৱা? আমাৰ ফালে বহুত গৰম আৰু এয়া প্ৰসাদ খোৱাৰ টাইমত ভিতৰৰ পৰা ভাগৱত তুলিলে মানে এনেকৈ নামঘৰলৈ আৰম্ভ হ'ব। আপোনালোকৰ ফালে এনেকুৱা কৰে নে জনাবচোন। আমাৰ ইয়াত এনেকুৱা কৰে। নামঘৰতো বহুত আপোনালোকৰ চাগে এনেকুৱাই কৰিব নিয়ম। মই অৱশ্যে খাই বেলেগ আৰু আমাৰ ইয়াত এনেকুৱা কৰে দেই। আৰু এতিয়া এনেকৈ দিনযোৰা কাৰ্যসূচী ভাগৱত পাঠ চলি থাকিব। আমিও অলপমান সময় ভাগৱত পাঠ শুনিম আৰু তাৰপাছতে ঘৰতো আকৌ লৰালৰি কৰিবই লাগিব। সন্ধিয়ালৈ যিহেতু ভাওনা আছে নামঘৰত আৰু আপোনালোকে সকলোৱে ওচৰ পাঁজৰৰ মানুহখিনি ভাওনা চাবলৈ নিশ্চয়